বিশেষ ব্যক্তি নাম হৈছে ঋতু হাঁহে। তো গাইজ পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি ৰাতিপুৱা ঘুমটিৰ পৰা উঠি আহি গ'লোঁ ফিল্ডত দৌৰবা। তো বহুদিন দৌৰা নাই, সেইকাৰণে মানে ৰাতিপুৱা আহি গ'লোঁ দৌৰবা। তো ৰাতিপুৱা মানে দৌৰি ভাল লাগে, ঠাণ্ডা পৰি থাকে বতৰটা। তো এইভাগে ৰ'দটো ওলাইছেই, অলপ পাছত গৰম দিব, ফাটা ৰ'দ দিব, তাৰপাছত দৌৰিব বহুত অসুবিধা হয়। সেইকাৰণে ৰাতিপুৱা আহি গৈছোঁ সোনকালে দৌৰবা। তো আপোনালোকে কোনে ৰাতিপুৱা উঠি সোনকালকৈ দৌৰা কমেণ্ট কৰি জনাব। তো গাইজ ৰাতিপুৱা কিবা সোনকালকৈ উঠি এটা কিবা ভাল লাগে, আৰু বতৰটো ঠাণ্ডাৰ কাৰণে দৌৰিও ভাল লাগে। তো সেইকাৰণে সোনকালকৈ উঠি ৰাতিপুৱা ফিল্ডত দৌৰিব আহোঁ আমি গোটেইমাহে। তো গাইজ ইফালে মই পুছ আপ মাৰি আছোঁ। তো বেছি মাৰিব নোৱাৰোঁ, আপোনালোকে কেইপাক মাৰা কমেণ্ট কৰি জনাব। মই হ'লে বেছি মাৰিব নোৱাৰোঁ। তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখাই পাইছে, তো ভিডিঅ'টো চাই থাকক। এইফালে আমি দৌৰি উঠাৰ পাছত আৰু এটা গ্ৰুপ আহিল, আমাৰ গাঁৱৰে চলি মাহা দৌৰিব। তো গাইজ ইফালে মই এটা লং জাম্প মাৰিম, তো আপোনালোকে ভিডিঅ'টো চাওক। তো গাইজ আমি আহিছোঁ আজি ফিল্ডত লং জাম্প মাৰিব। এইফালে দেখুৱাই এতিয়া নিপুণ ভাই আছে, কেমেৰামেন নিপুণ ভাইৰ জৰিয়তে আপোনালোকে দেখা পাইছে এইখন লং জাম্প মাৰা ফিল্ড। এইখিনি আহি পালি হয় আমাৰ ইয়াতে 17 ফুট, এইখিনি 17 ফুট। মই মাৰোঁ এইখিনি, আৰু মই ক'ত চাকৰি ল'ব পাৰিম মিছা কথা। তো আপোনালোকে কিমান মাৰে কমেণ্ট কৰি জনাব। এইডাল চিট আমাৰ ইয়াতে বেছিভাগে ৰং মাৰে চলিগিলে, আমাৰ তাৰে চলি মাহ। তো মানে মই আজি ৰাতিপুৱা আহি গৈছোঁ লং জাম্প মাৰিব। ভিডিঅ'টো শেষলৈ চাই দেখিব। মই জিতা কৈছোঁ জিতা কৰে। তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ'বিলাক এনেকেই দি থাকিম সৰু সুৰাকৈ। তো আপোনালোকে ভিডিঅ'টো চাব। তো ৰাতিপুৱা উঠি আজি নদী পাৰত দৌৰিব গৈছিলোঁ, তো মাজে সময়ে দৌৰিব লাগে।